তো ৰাইজসকল বিহুত যে লাও পুল্লা পিঠা খায়, আপোনালোকে খালেই চাগে। আমি পিছে আজি বনাবলৈ ওলাইছোঁ। এইয়া ৰঙালাও এক টুকুৰা লৈ লৈছোঁ আৰু লৈছোঁ লগতে নিমখ অকণমান, তাৰপিছতে এইয়া গুড় মিঠৈ অকণমান, তাৰপিছতে এইয়া চাউলৰ গুড়ি অকণমান, তাৰপিছতে এইয়া ৰঙালাওখিনি ভালদৰে বাকলি চাকলি গুচাই কাটি লওঁ আৰু বহাগ বিহু 7 দিন হয় যে, সেই 7 দিনৰ মাজত এদিন খালে হয় আৰু মানে লাও পুল্লা পিঠা। গৰুকো খুৱাব লাগে ঘৰত থকা আৰু মানুহো খাব লাগে আৰু সেইবাবে এয়া আজি বনাবলৈ ওলালোঁ আৰু এয়া ৰঙালাওখিনি বাকলি গুচাই দিলোঁ। কালাৰটো পিছে ধুনীয়াই ৰঙালাওটোৰ, পিছে কেনেকুৱা সোৱাদ হয় বা। তাৰপিছতে এয়া ধুনীয়াকৈ টুকুৰা টুকুৰি কৰি কাটি ল'লোঁ। এয়া হৈ গ'ল কটা। তাৰপিছত এইবাৰ কুকাৰত অকণমান পানী দিছোঁ, মানে কুকাৰত দিলে সোনকালে হৈ যায়, সেইবাবে 2টা হুইচেল মাৰি দিম, হৈ যাব। তাৰপিছতে এয়া ঢাকনি এখন মাৰি দিলোঁ কুকাৰটোৰ, এতিয়া 2টা হুইচেল দিম, তাৰপিছত হৈ যাব। আৰু একফালে কেৰাহী পাতি দিছোঁ আৰু ইয়াত দিছোঁ গুড়াখিনি অকণমান মানে ডাঠ হোৱালৈকে ভাজিম আৰু মানে লাল হোৱালৈকে। তাৰপিছতে এয়া ভাজা হৈ গ'ল। তাৰপিছত এতিয়া আগফালে এয়া ৰঙালাওখিনিও হৈ গ'ল, কি ধুনীয়াকৈ সিজি গৈছে দেখিছেনে এয়া। তাৰপিছত এতিয়া এখন ডাঙৰ প্লেট লৈ লৈছোঁ, মানে যিহেতু বস্তুখিনি ভালকৈ মিহলাব লাগিব সেইকাৰণে ডাঙৰ চাই লৈ লৈছোঁ। তাৰপিছত এটা গিলাচ লৈ ল'লোঁ সৰু চাই, মানে লাওখিনি অকণমান ভাঙি দিওঁ গিলাচটোৰে, গৰম আছে যিহেতু। তাৰপিছত হৈ গ'ল এয়া ধুনীয়াকৈ গুড়ি। তাৰপিছত এতিয়া চাউলৰ গুড়াখিনি দি দিলোঁ, তাৰপিছতে এয়া অকণমান নিমখ দিছোঁ, মানে আপোনালোকৰ জোখৰ মতে দিব পাৰিব আৰু নিমখখিনি। তাৰপিছতে এয়া গুড় মিঠৈখিনিও দি দিলোঁ, মানে আপোনালোকৰ নিয়মত ল'ব আৰু বেছিও নিদিব কমো নিদিব, মানে যিহেতু লাও পুল্লা পিঠা মিঠা হ'ব লাগে। তাৰপিছতে এয়া হৈ গ'ল। তাৰপিছত এতিয়া লাড্ডু বনাই ল'ম, মানে পিঠাটো বনাই ল'ম আৰু শ্বেপটো দি ল'ম। তাৰপিছত এইয়া মেগী খোৱা চামুচ এখন আছিল, সেয়াৰে এনেকৈ এটা ডিজাইন দি দিছোঁ, মানে ডিজাইন দিব একো নাছিল সেইবাবে দি দিলোঁ আৰু এইয়া ধুনীয়াকৈ ডিজাইন দি ল'লোঁ। তাৰপিছত এইয়া কেৰাহী পাতি দিলোঁ, তেল দি দিলোঁ, তাৰপিছত এতিয়া ভজাৰে কথা আৰু। তাৰপিছত এয়া এখন এখনকৈ দি ল'লোঁ। এইয়া কালাৰটো চাবচোন কি ধুনীয়া আহিছে পিঠাৰ, দেখিয়ে মানে ভাল লাগি গৈছে আৰু একেবাৰে। তাৰপিছতে এয়া কি ধুনীয়া লাল হৈ গৈছে। তাৰপিছত এয়া লৰাই দিলোঁ ভালকৈ, লৰাই দি পিনে নামাই থলোঁ। তাৰপিছত এয়া ডিজাইনকেইটা চাওকচোন কি ধুনীয়া লাগিছে। তাৰপিছত এইবাৰ নেক্সট কাম হৈছে আমি গুড় মিঠৈখিনি অকণমান গৰম কৰি ল'ব লাগিব, মানে গুড় মিঠৈত দিও খাব পাৰি, কিছুমানে খায় আৰু কিছুমানে গুড় মিঠৈত নিদিয়াকৈ খাব পাৰি। এয়া গৰম কৰা হৈ গ'ল, বাতি এটাত লৈ ল'লোঁ মিঠৈখিনি। তাৰপিছত এতিয়া পিঠাকেইখন এখন এখনকৈ দি দিম। এয়া এনেকৈ দি দিলোঁ আৰু মানে ওৰে ৰাতি জিকাই থৈ দিলে আৰু মানে টেষ্টি লাগে আৰু গৰমে খালেও ভাল লাগে। তাৰপিছত এয়া এনেকৈ মিহলাই ল'লোঁ। তাৰপিছত এয়া আমি এতিয়া গৰুক খাবলৈ দিম ফাৰ্ষ্টতে, তাৰপিছত মানুহে খাম আৰু। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। পিঠাটো পিছে বনোৱা ইমান টানো নহয়, মানে সহজে হয় আৰু যোগাৰখিনি হ'লে, মানে এনেও বিহুৰ টাইমত চবৰে ঘৰত থাকে এইখিনি যোগাৰ। তাৰপিছত এয়া হৈ গ'ল পিঠা খাবলৈ ৰেডি। এখন আপোনালোকক দেখাই আছোঁ দেই কি ধুনীয়া হৈছে। এয়া ভাঙি দিছোঁ, মানে ঢিলাই হৈছে, বেছি টানো হোৱা নাই। এয়া দেখিছেনে কি ধুনীয়া হৈছে, কোমল। এতিয়া 1 কাপ গাখীৰ দিয়া চাহৰ লগত খোৱাহে কথা আৰু। তাৰপিছত এয়া আমাৰ ঘৰৰ গৰুকেইটাক খাবলৈ দিলোঁ, সিহঁতেও পূৰা লপলপাই খাইছে আৰু সোৱাদ হৈছে চাগে। তেন্তে আজিলৈ আহিছোঁ, সকলোকে বাই বাই। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এটা কৰি দিব আৰু।